Hello everyone, good morning. স্বাগতম জনাইছো মোৰ YouTube চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই স্নিগ্ধা সুমনে আৰু এতিয়া ৰাতিপুৱাতে শুই উঠি গা পা ধুই আজৰি হলো আৰু আজি মই আপোনালোকক এটা বস্তু দেখাম কিন্তু কি বস্তু আপোনালোকে নিশ্চয় থাম্বনেল দেখি গম পাইছে কি জান চাগে আৰু আপোনালোকৰ বিহু কেনে গ'ল বাৰু মোৰ বিহু ভাল বেয়া মাজতে গ'ল আৰু বিহু তেনেকে ভিডিঅ' কৰা নহ'ল দুটামান ভিডিঅ' কৰিছিলোঁ যদিও ভিডিঅ'টো কি হ'ল মানে ফোনটো সলাবলগীয়া হৈ গ'ল যে ফোনটো সলাবতে মানে ফোনটো সলাবলগীয়া হোৱাৰ কাৰণে মই ফটো আৰু ভিডিঅ'বোৰ লেপটপত সোমাই থ'লোঁ আৰু লেপটপৰ ল'লেহে হ'ব আপোনালোকক মই ভিডিঅ'ত দেখাব পাৰিম আৰু এতিয়া মই দেখাম আপোনালোকক মোৰ নতুন ফোনটো কেনেকুৱা ন আৰু থাম্বনেলত গম পাইছে আপোনালোকে নিশ্চয় মই যে এটা নতুন ফোন লৈছোঁ বুলি আৰু এতিয়াৰ পৰা আপোনালোকক একদম পুৰা ধুনীয়া ভিডিঅ' দি থাকিম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ মোৰ আৰু আজিৰ ভিডিঅ'টো মোৰ অলপ স্কিপ নকৰাকৈ চাই থাকিব কি দেখাব পাৰোঁ নাজানো আৰু ৰাতিপুৱাতে কেমেৰাটো হাতত তুলি লৈছোঁ আৰু যি পাৰোঁ তাকে দেখাম আৰু আপোনালোকক ঠিক আছে এতিয়া চাওঁগৈ ব'লক মোৰ নতুন ফোনটো এইটো হৈছে মোৰ নতুন ফোনৰ বক্সটোহে ফোনটো নহয় কিন্তু এইটো হৈছে নোট 12 প্ৰ' ৰেডমি নোট 12 প্ৰ' হয় 5Gৰ হয় আৰু ফোনটো হৈছে এইটো ফোনটো এইফালে এইটো বেক চাইডটো এইটো পাৰ্পল কালাৰৰ ফোন হয় ফোন এটা প্ৰয়োজন হৈ আছিলে আৰু আগতো মোৰ ৰেডমি ফোনে আছিলে কিন্তু ৰেডমি নোট 7 প্ৰ' আছিলে কিন্তু এতিয়াৰটো হৈছে নোট 12 প্ৰ' আৰু ফোনটো কেনেকুৱা লাগিছে জনাব আৰু এইটো আৰু এতিয়াৰ পৰা আপোনালোকৰ একদম নতুন ফোনত ধুনীয়া ভিডিঅ' দি থাকিম আৰু আপোনালোকে চাই থাকিব আৰু কমেণ্ট কৰি জনাব মোৰ ফোনটো কেনেকুৱা লাগিছে ঠিক আছে আৰু ভিডিঅ'বোৰ আগলৈ চাই থাকক পাৰ্পল কালাৰ কিন্তু অলপ কেমেৰাত অলপ হোৱাইট যেন লাগিছে এইটো দেখিছেনে এইটো পাৰ্পল কালাৰৰ ফোন হয় অলপ দেখাই দিছোঁ আৰু তো ফোনটো কেমেৰা তিনিটা আছে তাৰপাছত এইটো ফ্ৰণ্ট কেমেৰা এইটো পাৰ্পল কালাৰটো ইমানকৈ কেমেৰা এতিয়া ফুটি উঠা নাই বুলি মই এই ফোনটো ৰেডমি নোট 12 প্ৰ' ফোনটো 11 জানুৱাৰী দিনাখন লঞ্চ কৰিছেহে মানে একদম 12 বজাত লঞ্চ কৰিছে আৰু মই 2 বজাত অৰ্ডাৰ দি দিছোঁ তাৰপাছত আৰু এইটো আহি পাওঁতে 14 জানুৱাৰীত ফোনটো আহি পালে আৰু তাৰপিছত কিন্তু মোৰ ৰিচিভ কৰোঁতে দুদিনমান দেৰি লাগিলে কাৰণ ঘৰত আছিলোঁগৈ যে সেইকাৰণে তাৰপিছত 18 জানুৱাৰী দিনাখনহে মই ফোনটো ৰিচিভ কৰিছোঁ আৰু তাৰপিছত ফোনটো পায়ে আপোনালোকক ভিডিঅ' কৰি আৰু দেখাইছোঁ আৰু কেনেকুৱা লাগিছে জনাব মোৰ সৈতে চাজিছেনে ফোনটো ঠিক আছে আৰু ভিডিঅ'টো চাই থকালৈকে আৰু মোৰ ভিডিঅ'বোৰ মানে পাই থাকিবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু যাতে ভাল ভিডিঅ' আপোনালোকে মোৰ পৰা পাই থাকে আৰু সেইকাৰণে ছাবস্ক্ৰাইব কৰি থ'ব আৰু এতিয়াৰ পৰা একদম পুৰা ধুনীয়া ভিডিঅ' পাই যাব আৰু ঠিক আছে হেল্ল' এভৰিৱান এতিয়া মানে 7 বাজি গ'ল আৰু মই এতিয়া ভাতটো পাতিবলৈ যাওঁ আৰু আজি ফাৰ্ষ্ট মানে এইটো ভিডিঅ' মই নতুন ফোনত কৰিছোঁ আৰু ফোনটো মই আপোনালোকক মই দেখাইছোঁ আৰু ইয়াৰ আগত মানে এইটো ভিডিঅ'তে আৰু কেনেকুৱা আহিছে ভিডিঅ'টো জনাব আৰু মানে ইয়াৰ পৰাহে নতুন ফোনত আৰু ভিডিঅ'টো কৰিছোঁ মই আজি আৰু কেনেকুৱা মানে ঠিকে আহিছে নাই ভিডিঅ' জনাব আপোনালোকৰ কাৰণে মানে ভালকৈ ভিডিঅ' দিবৰ কাৰণে ফোন লৈ লৈছোঁ আৰু যাতে আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পায় আৰু সেইকাৰণে মানে ভাল কেমেৰা হ'লে মানে ভিডিঅ'টো চাই ভাল লাগে নহয় যদি কেমেৰাটোৱে যদি ভাল নহয় তেতিয়াহ'লে ভিডিঅ'বোৰ ভালকৈ নুঠে তেতিয়া ভাল নালাগে চাই পিনি সেইকাৰণে আৰু এতিয়া মই ভাত বনাব লৈছোঁ আৰু ভাত কিহে বনাওঁ দেখা ৰ'ব আপোনালোকক এয়া ঘৰৰ পৰা অনা ডাল কচু আছে ডাল কচু বনামগৈ আৰু এইখিনি কচু আছে কচুখিনি মই এতিয়া ভালকৈ গুচাই লওঁ আৰু মানে কাটি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ এয়া কচুখিনি কাটি হৈ গ'ল আৰু কাটি হ'লে এতিয়া মই কুকাৰত দি দিছোঁ পানী অলপ দি পিনি আৰু ইয়াত মানে আজি আমাৰ বিলাহী টেঙা নাই সেইকাৰণে ইয়াতে নেমু টেঙা আছে নেমু টেঙা দি দিম ইয়াতে আৰু এইখিনি বইল কৰি ল'ম চিটি এটা মৰাই দিম চিটি এটা মৰাই পিনি তাৰপিছত পানীটো পেলাই দিম তাৰপিছত আৰু সেইখিনি ভাজিম চাই থাকক পাছলৈ আপোনালোকে আগলৈ এতিয়া মই তেল দিছোঁ মানে ইয়াত তেল বেছিকৈ কেমেৰাত পৰিছোঁ সেই তেলটো দেখিছে নিব তেলটো বেছিকৈ দিলে মানে কি হয় সজাব পাৰে মানে তেলটো অলপ কমকৈ দিছোঁ আৰু মানে ইমান বেছি দৰকাৰ নহয় ইয়াত তেলটো একদম কেমেৰাত তেল পৰি গৈছেহি মই পিঁয়াজ দি দিছোঁ তাৰপিছত আদা নহৰু ক'ত গ'ল এতিয়া আদা নহৰু গিলাচতে খুন্দি লৈছিলোঁ এইখন নতুনকৈ লগাই থৈছোঁ দেখিছে নহয় বস্তা এনেকৈ খাই নাই বাৰু এনেকৈ কচু
ভাজি পিনি এইফালে মই আলু ভাততে দি দিছিলোঁ আৰু বেলেগে বইল কৰা নাই, ভাততে দি দিছিলোঁ। এয়া পিঁয়াজখিনি অকণমান ভাজি লৈছোঁ। কোনে কৰিছে? কোনে কচু ধনিয়া দি দিছোঁ। কচু বেছি নাছিলে বাৰু, কচুলে বনাইছোঁ আৰু মোৰ বহুত ভাল লাগে এনেকৈ খাই। কিন্তু ইয়াত বিলাহী এটা হ'ব লাগিছিলে, বিলাহী এটা হোৱা হ'লে ভাল হৈছিলে, কিন্তু আজি আমাৰ বিলাহী নাই দুৰ্ভাগ্যবশতঃ। সেইকাৰণে নেমু টেঙাকে দিয়া হৈছে আৰু এয়া পানী অলপ দি পিনি আৰু উতলাই দিছোঁ, হালধিও দিলোঁ লগতে, আৰু নিমখটো বইল কৰি দিছিলোঁ, আৰু কেঁচা জলকীয়া কেইটামান মই ইয়াতে দি দিছোঁ। আৰু তাৰপিছত এইফালে আলু কাটি থৈ দিছোঁ, আলুটো দি দিম, তাৰপিছত ধনিয়া দি দিম। এতিয়া এনেকৈ থৈ দিওঁ আৰু মানে হালধি পানী দিয়াটো দেখুওৱা নহ'ল, আৰু পানী বেছি নিদিব আপোনালোকে, এনেই অকণমান দিব। মোৰ মানে ফোন এটা আহিলে যে, ফোনটো ৰিচিভ কৰিবলৈ যাওঁতে মানে ভিডিঅ'টো কৰিবলৈকে নহ'ল। ইয়াত মই এতিয়া আলু দি দিলোঁ, আলু দি পিনি ধনিয়া অলপো ছটিয়াই দিলোঁ, আৰু বইল কৰি দিয়া আছিলে যে আলু দেখাইছিলোঁ আপোনালোকক। তাৰপিছত এতিয়া পানীখিনি অলপ শুকাবলৈ দিম, ঢাকনখন মাৰি থৈ দিম। তাৰপিছত ইয়াত কেঁচা মিঠাতেল অকণমান দি দিম। দেখিছেনে আমাৰ এয়া কচু শাক ৰেডি হৈ গ'ল। এতিয়া মই গেছটো বন্ধ কৰি দিম, আৰু ইয়াতে অলপ এটা বস্তু দিছোঁ, অকণমান কেঁচা মিঠাতেল দি দিছোঁ। এতিয়া আমাৰ কচু শাক খাবলৈ হৈ গ'ল। আৰু এতিয়া মই গেছটো বন্ধ কৰি দিছোঁ, আৰু এতিয়া খামহে আৰু আমি। আপোনালোকে এনেকৈ বনাই খাই চাবচোন, কেনেকুৱা লাগে জনাব। মোৰ কিন্তু বহুত ভাল লাগে এনেকৈ খাই পিনি। আপোনালোকে কেনেকুৱা পাই জনাব আৰু। ঠিক আছে, এতিয়া খাই লওঁগৈ।